क'क्राझार जिल्ला जोबथेसालियाव 47 बोसोर बैसोनि आन्डार ट्रायल कैदिया गावखौ फोथैना लादों। थांनाय 8 मे बृहस्पतिबारनि हर गेजेराव क'क्राझार जिल्ला जोबथेसालिनि लांगोनायाव 47 बोसोर बैसोनि सासे आन्डार ट्रायल कैदिया फासि नांनानै जिउ फोजोबना लायो। दिनै फुङाव जिल्ला पुलिसनि नुजाथिनायाव गोथै सहखौ बोखांनो हायो आरो पस्टमर्टेमनि थाखाय दैथायहरनाय जायो। गावखौ फोथैना लानाय आन्डार ट्रायल कैदिखौ चिरां जिल्ला बासुगाव पुलिस थानानि सिङाव थानाय सोनाब काटलपारा गामिनि थागिरि नकुल मण्डल होनना सिनायथिनो हादों। रायखांनो गोनांदि 30 एप्रिल खालि नकुल मण्डलआ हाजों सोमोन्दो थानाय नखरारि दान्थे बिदान्थिनि थाखाय गावनि फंबाय सहदेव मण्डलखौ गोबौ हाथियारजों गाग्लोबदोंमोन, जायनि जाहोनाव गोब्राब जोखोम जादोंमोन। जाथायनि उनाव बासुगाव पुलिसआ नकुल मण्डलखौ खायो आरो दायजों लोब्बा थानाय बिथांखौ क'क्राझार जेलाव दैथायहरदोंमोन। बे समाव नखरनि सोद्रोमाफोरनि फोरमायथि। পুলিশে আটক কৰিছিল আৰু আটক কৰাৰ পিছত জেল খাইছিল কি কৰে তেওঁৰ ভাইকক হাতত দাদি কোপ দিছিলে, তাৰ কাৰণে জেল খাইছিলে আৰু জেল খোৱাৰ পাছত জেলতে মানুহজন মৰিছিলে। আৰু ওলমি আছিল যে মানুহখন ভৰিটো মাটিতে থিয় হোৱা আছিল। একটা চক্ৰান্তমূলক কাহিনী হৈছে এইটো। আমি এইটো ভালভাৱে বুজিব পৰা নাই, কাৰণ এইটো পুলিচৰ জিম্মাত থাকি জেলতে মৰিল আৰু কিহৰ কাৰণে এনেকুৱা হ'ল উচিত তদন্ত লাগে আমাৰ। এইটোৰ কাৰণে আমাৰ বহুত আবেদন। কিমান দিনৰ পৰা আছিল জেলতে? আজি 8 দিনমান হ'ল। 8 দিনমান হ'ল বাসুগাঁও থানাৰ পৰা জেলতে ৰেফাৰ কৰিছে আৰু জেলতে তাৰ মৃত্যু হয়। আৰু যেনে লেট্ৰিন কোঠাতে তাক ওলমাই আছে আৰু ভৰিটো তলত মাটিতে লগা আছিল। আৰু এইটোতো জেলৰ পুলিচৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে। কি বিচাৰি আপোনালোকে? এতিয়া আমি ন্যায় বিচাৰো। কিহৰ কাৰণে এনেকুৱা হ'ল? এইটো মানুহটো জিম্বাত আছে, জেলৰ পুলিচৰ জিম্বাত আছিল। পুলিচৰ জিম্বাত থাকি পুলিচে কি কৰিলে, কি পাহাৰা দিলে, এইটোৰ কাৰণে আমি ন্যায় বিচাৰি আছো। জেলৰ ওপৰত যি বিচাৰ কৰিব লাগে আপোনালোকে কৰক। আপনি কি বলে ভাবিছে, মানে আত্মহত্যা না হত্যা করা বলে করছে? আত্মহত্যা আমাৰতো প্ৰচেছ আছে, এইটো বেলেগে মাৰি ওলমাই থৈছে বুলি। কাৰণ কি কাৰণে ভৰিটো মাটিত থিয় হোৱা আছিল। ৰছীটো লং পেন, এটা লং পেনৰ লগত লং পেন দি ইয়াতে মাৰি ওপৰত থৈছিল। তাতে কিবা ছোট একটা ৱালত একটা পাংখা আছে, পাংখাৰ লগত ওলমি থকা আছিল। আর এইটো আমি বারবার কৈছো। ভালকৈ চাইছেনে? ভালকৈ মই নিজে গৈ চাইছো, ওচৰত যাই চাইছো, লাৰি চাইছো, কিন্তু ভৰিটো তলতে আছিল। আর এইটো আমি মেজিষ্ট্ৰেটৰ ওচৰত জেলতো কৈছো, কি কাৰণে এনেকুৱা হ'ল। আপোনালোকে পাহাৰা দিয়া সত্ত্বেও মানুহ জেলৰ পৰা কেনেকৈ মৰিল? আপোনালোকৰ জিম্বাত আছিল। এইটো আমাক ঠিকমতে চাব পৰা নিদিয়ে। আৰু আপোনালোকে বাৰ কৈ থাকে সুইচাইড দিছে। সুইচাইড হলে পুলিচে কি কৰিছে? পুলিচে তাতে জেলত কি কৰিছে? পুলিচে হেফাজতত থাকি মানুহজন কিয় মৰিল? ইয়াৰ কাৰণে আমাক ন্যায় বিচাৰ লাগে। ইয়াৰ কাৰণে আমি ন্যায় বিচাৰ লাগে আৰু উচিত তদন্ত হ'ব লাগে। এইটো উচিত, যাতে চৰকাৰে উচিত তদন্ত কৰে কিহৰ কাৰণে এনেকুৱা হ'ল। বাসুগাঁৱৰ পৰা আজি 8 দিন। কয় তাৰিখে? তাৰিখটা কত আছিল? 30 তাৰিখ। পুলিশ প্রশাসন 28 তাৰিখত থানাত লৈছিল। থানাত এদিন ৰাখি তাৰপিছত ইয়াত জেলতে ৰেফাৰ কৰিছে আৰু কি কোকৰাঝাৰত লৈ আহিছিল। কোকৰাঝাৰ জেলত আজি ঘৰৰ মানুহ চাব আহিব বুলি ৰেডি হৈ আছে। ইয়াৰ মাজতে কোকৰাঝাৰৰ পৰা ফোন গৈছে, মানুহজন সুইচাইড কৰিছে। আমি তাৰ পৰাই কৈছো সুইচাইড যে হ'ল, পুলিচৰ জিম্বাত থাকি কেনেকৈ সুইচাইড হ'ল? পুলিচে কি কৰিলে? আমি যদি গৰু ৰাখল হয়, গৰুটো ভালমতে নচৰাও, তেনেহ'লে আমাৰ কি উপায় হ'ব? আমি কেনেকৈ ৰক্ষা কৰিম? এইকাৰণে যাৰ যিটো ডিউটি, উচিত ডিউটি কৰিব লাগে। আৰু ইয়াৰ কাৰণে আমি উচিত তদন্ত বিচাৰিছো।